নমস্কাৰ, গুড মৰ্নিং সকলোকে। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই নতুন বছৰটো আপোনালোক সকলোলৈকে কঢ়িয়াই আনক আনন্দ, সুখ, সমৃদ্ধি, আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হওক, সপোনবোৰ দিঠক হওক, তাকে কামনা কৰিছোঁ। আজি CM ছাৰৰ কেইবাটাও কাৰ্যসূচী আছে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে, আৰু এই নৱবৰ্ষৰ প্ৰথমটো দিনতে কেবিনেট মিটিঙো আছে। ইটো চাগে বহুতো ভাল খবৰ আহিব অসমৰ ৰাইজৰ কাৰণে। লগতে হয়তো চাগে আমাৰ যিমানখিনি চাকৰি প্ৰত্যাশী আছিলে সকলোৰে কাৰণে চাগে কিবা এটা ভাল খবৰ তেখেতে দিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে মই ইয়াৰ আগত এখন নটিফিকেশ্যন দিছিলোঁ যে 8 তাৰিখে আপোনালোকৰ ABUB কাট অফ লিষ্ট মাৰিব, তাৰপিছতে তাৰ 3 মাৰ্চত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এবাৰ নটিফিকেশ্যনখন বহুতে ভুল বুলি ক'লে আৰু মোক যথেষ্ট কিছুমান কমেণ্ট আহিলে। কমেণ্টৰ মই বহুতক ৰিপ্লাই দিলোঁ, হোৱাটছআপ, ফেচবুক চবতে ক'লে। তাত মানে কি অন্য এটাই ভুল আছিলে। ভুল মানে কি হ'ল, আপোনালোকৰ তাত ৱেবছাইটত এখন নটিফিকেশ্যন উপলব্ধ নহয়, আৰু দ্বিতীয়তে হ'ল তাৰ যিখিনি বাক্যৰ গাঁথনিখিনি অলপ খেলি মেলি আছিলে, গুৱাহাট হৈ আছিলে। আৰু বাকী যিমানখিনি মেমৰ নম্বৰ আছে পোষ্টৰ বিপৰীতে, প্ৰতিটো পোষ্টৰ বিপৰীতে যিমানবোৰ মেমৰ নম্বৰ আছে প্ৰতিটোৱে শুদ্ধ আছিলে। আৰু লগতে আপোনালোকৰ যি ট'ল ফ্ৰী নম্বৰ আছিলে ট'ল ফ্ৰী নম্বৰ শুদ্ধ আছিলে। তো মোকো লগৰ এজনে দিছিলে আৰু তেখেতকো আকৌ লগৰ এজনে দিছিলে। ঠিক তেনেকৈ মানে কমাণ্ডৰ ষ্টেপ বাই ষ্টেপ আহিলে আৰু মই গোটেই কথাখিনি যেতিয়া মেমৰ নম্বৰ চেক কৰি পিনি চালোঁ যে সেইখিনি ঠিকেই আছিলে। হয়তো আহিব পাৰে 8 তাৰিখে আপোনালোকৰ নটিফিকেশ্যন, সেই বুলি মই আপলোড দিলোঁ। তাৰপিছতে বহুতে মানে কমেণ্ট দিয়াৰ কাৰণে মই ভিডিঅ'টো প্ৰাইভেট কৰি দিলোঁ। তাৰপিছতে বহুতে মোক মানে বেয়াও পালে যে আপুনি এজনী মানে বিভাগীয় মানুহ হৈ পিনি এইবিলাক কিয় আপলোড কৰিছে, আপোনাৰ ওপৰত কেছ চলিব আমুক তামুক বুলি কৈছে। আচলতে কোনো দিওঁ বুলি কোনো নিদিয়ে এখন নটিফিকেশ্যন। তথাপিতো মোৰ হয়তো চাগে এখন নটিফিকেশ্যনে মোৰ সৈতে ভুল হ'ব পাৰে, কিন্তু তথাপিতো মই আশা ৰাখিছোঁ এই সপ্তাহতে আপোনালোকৰ ABUB কাট অফ লিষ্ট মাৰিব। আৰু নটিফিকেশ্যনখনত বেলেগ একো নাই, আপোনালোকৰ চাকৰি মানে নেপাব বা তেনেকৈ আমুক ডিষ্ট্ৰিক্টত আমুকটা পোষ্ট আছে তেনেকুৱা কোনো কথা উল্লেখ নাই। অকল এটাই কথা উল্লেখ আছে যে আপোনালোকৰ ABUB কাট অফ লিষ্ট 8 তাৰিখে মাৰিব আৰু 3 তাৰিখে ইণ্টাৰভিউ হ'বও পাৰে। সেইখনেই হ'ব পাৰে। কি কাৰণে কৈছোঁ, মই CM ছাৰে যেতিয়া আকৌ ইয়াৰ আগত এদিন ফেচবুক লাইভ কৰিছিলে, ফেচবুক লাইভত আপোনালোকে নিশ্চয় দেখিছে যে তেখেতে কৈছে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ মানে অসম আৰক্ষীৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰপিছতে গোটেই মাৰ্চ মাহতে প্ৰক্ৰিয়াটো শেষ কৰিব বুলি কৈছে। চ' কথাখিনি মিলিয়ে আছে। আপোনালোকে ধৈৰ্য ধৰক, আৰু আজি 1 তাৰিখ হ'ল, 1 তাৰিখৰ পৰা আৰু 7 দিন ৱেইট কৰক। আৰু মই যিমানখিনি জানো যে আপোনালোকৰ বিহুৰ আগত অৰ্থাৎ মানে 12 তাৰিখৰ আগত বা এই পহিলা সপ্তাহত বা দ্বিতীয় সপ্তাহতে আপোনালোকৰ ABUB কাট অফ লিষ্ট মাৰিব। কাৰণ তাত কিছুমান প্ৰচিডিউৰ থাকে। সেই প্ৰচিডিউৰতে আপোনালোকৰ ABUBৰ উপৰিও ড্ৰাইভাৰ স্কিল টেষ্ট আছে। ড্ৰাইভাৰ স্কিল টেষ্টত 654টা পদ আছে। 654টা পদত আপোনালোকৰ 10টাকেও যদি মাতে তেতিয়াহ'লে আপোনালোকৰ 6000তকৈ অধিক ল'ৰা ছোৱালী মাতিব ড্ৰাইভাৰ স্কিল টেষ্টৰ কাৰণে। আৰু যদিও 5টাকে মাতে তো 3500তকৈ অধিক ল'ৰা ছোৱালীক মাতিব লাগিব, আৰু 3500 ল'ৰাক ড্ৰাইভাৰ স্কিল টেষ্ট দিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আৰু সেই সময়ৰ কাৰণে আপোনালোকে ABUBৰ লিষ্ট সোনকালে মাৰিব SLPR। আপোনালোকে এইটো নিশ্চিত থাকক। বাকী SIৰ কাৰণে সম্পূৰ্ণ আৰু 4 দিন আছে। যিমানখিনি ল'ৰাই প্ৰিপেৰেশ্যন কৰি আছে, ল'ৰা ছোৱালী সকলোৱে মূৰ দাঙিবলৈ এতিয়া সময় নাই, ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে। আৰু লগতে ABUBৰ কাৰণে পূৰা সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। ABUBৰ যিমানবিলাক তোমাৰ GK আছে বা মেথছ আছে, যিমানকেইটা ছাবজেক্ট মেনশ্যন আছে গোটেইখিনি পঢ়ি আছে। আৰু মোৰ ভাগৰ হোৱাটছআপ গ্ৰুপতো যথেষ্ট কিছুমান ল'ৰা ছোৱালীয়ে ডিছকাছ কৰি আছে, ভাল লাগিছে। আৰু মই আশা কৰিছোঁ যি 6654টা পদত আজি নিযুক্তি পাব তেওঁলোকে এই বছৰটোত সৌভাগ্য হ'ব। কাৰণ কেলৈ মানে সকলোৱে প্ৰচেষ্টা চলাই আছে, সকলোৱে আশা কৰি আছে চাকৰি এটাৰ কাৰণে, কিন্তু মাত্ৰ 5563জনে তাত চিলেকশ্যন হ'ব, ল'ৰা ছোৱালীয়ে হ'ব। তো তেওঁলোকে এই বছৰত চাকৰি পাব, তেওঁলোক সৌভাগ্য হ'ব। আৰু নোপোৱাসকলে আকৌ ৰ'ব লাগিব। কোনো কথা নাই, নেক্সট আপোনালোকৰ যেতিয়া আকৌ নতুন বিজ্ঞাপন প্ৰকাশ কৰিব, ফৰেষ্টে হওক বা পুলিচে হওক, তেতিয়াহ'লে আপোনালোকে তাত এপ্লাই কৰক। আৰু পুলিচৰ অলৰেডি 600 মানুহৰ প্ৰমোশ্যন হ'ল। তেওঁলোকে হাবিলদাৰ হৈছিলে, হাবিলদাৰৰ পৰা তেওঁলোকে SI পালে, AB শাখাৰ। তো SI পালে, ঠিক তেনেকৈ আপোনালোকে সেই হাবিলদাৰ 600 খালী হ'ল। হাবিলদাৰ আকৌ নায়কৰ পৰা তেনেকৈ প্ৰমোশ্যন কৰি চিষ্টেমটো চলি আহিব। হয়তো পুলিচৰো নতুন ভেকেঞ্চি আহিব পাৰে, ফৰেষ্টৰ আহিব বুলি অলৰেডি ক'লেই CM ছাৰে। 600 APFৰ আহিব, বাকী ফৰেষ্ট গাৰ্ড আহিব, বাকী যিমানখিনি আছে আৰু তেওঁলোকৰ খালী পদৰ আহিব। তাৰপিছতে আজি CM ছাৰৰ কেইবাটাও কাৰ্যসূচী আছে। 1 তাৰিখ যিহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 2025 চনৰ, তাত আপোনালোকৰ কেবিনেট মিটিঙো আছে 1:30 বজাত। আপোনালোকৰ গোটেই লিষ্টখন মই দেখাই দিছোঁ কি মিটিং আছে CM ছাৰৰ। তো হয়তো কিবা ভাল খবৰ আহিব পাৰে, আমি আশা ৰাখিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোক সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক, সুখ হওক, আনন্দ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।